নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ জ্ঞান সম্প্ৰসাৰ ইউটিউব চেনেলটোলৈ। আপোনালোকৰ মাজলৈ 50টা মান জিকে কোৱেশ্চন লৈছোঁ। তো বলক কোৱেশ্চনকেইটা আলোচনা কৰোঁ। কোৱেশ্চনটো হ'ল দি নেশ্যনেল এনিমেল অফ ইণ্ডিয়া ইজ। ইয়াত চাৰিটা অপশ্যন দি আছে, তাৰে এটা শুদ্ধ হ'ব। এ নম্বৰটো শুদ্ধ হ'ব টাইগাৰ, বাঘ। ভাৰতৰ জাতীয় জন্তু কি? বাঘ। তাৰপিছত 2 নম্বৰ কোৱেশ্চনটো হ'ল দি নেশ্যনেল বাৰ্ড অফ ইণ্ডিয়া। ভাৰতৰ জাতীয় চৰাই। ভাৰতৰ জাতীয় চৰাই কি? পিকক, মানে মৰা চৰাই। চি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। তাৰপিছত 3 নম্বৰ কোৱেশ্চনটো হ'ল দি নেশ্যনেল ফ্ৰুট অফ ইণ্ডিয়া ইজ। ভাৰতৰ জাতীয় ফল কি? মেংগ, আম। চি নম্বৰটো শুদ্ধ হ'ব, মেংগ। দি নেশ্যনেল ট্ৰি অফ ইণ্ডিয়া ইজ। ভাৰতৰ জাতীয় গছ কোনটো? এ নম্বৰটো শুদ্ধ হ'ব, বানিয়ান। 5 নম্বৰ কোৱেশ্চনটো হ'ল দি নেশ্যনেল ফ্লাৱাৰ অফ ইণ্ডিয়া। ভাৰতৰ জাতীয় ফুল কোনটো? বি নম্বৰটো শুদ্ধ হ'ব, লটাছ, পদুম ফুল। 6 নম্বৰ কোৱেশ্চনটো হ'ল দি নেশ্যনেল এন্থেম অফ ইণ্ডিয়া ইজ। ভাৰতৰ জাতীয় সংগীত কোনটো? জনগণ মন। এই নম্বৰটো শুদ্ধ হ'ব, জনগণ মন। 7 নম্বৰ কোৱেশ্চনটো হ'ল জনগণ মন ৱাজ অৰিজিনেলি কম্প'জড ইন। জনগণ মন কোন লেংগুৱেজত কম্প'জ কৰা হৈছিলে? চি নম্বৰটো শুদ্ধ হ'ব, বেংগলী। 8 নম্বৰ কোৱেশ্চনটো হ'ল দি নেশ্যনেল ছং অফ ইণ্ডিয়া ইজ। ভাৰতৰ জাতীয় সংগীত কোনটো? বি নম্বৰটো শুদ্ধ হ'ব, বন্দে মাতৰম। 9 নম্বৰ কোৱেশ্চনটো হ'ল দি নেশ্যনেল ছং অফ ইণ্ডিয়া ৱাজ ৰিটেন বাই। ভাৰতৰ জাতীয় সংগীতটো কোনে লিখিছিলে? এই নম্বৰটো শুদ্ধ হ'ব, বংকিম চন্দ্ৰ চেটাৰ্জী। 10 নম্বৰ কুৱেশ্যনটো হ'ল হাউ মেনি এছিয়াটিক লায়ন্স আৰ দেয়াৰ ইন দি ষ্টেট এম্বল অফ ইণ্ডিয়া। ইয়াৰ বি নম্বৰটো শুদ্ধ হ'ব, 4, 4টা। 11 নম্বৰ কুৱেশ্যনটো হ'ল নেশ্যনেল একুৱেটিক এনিমেল অফ ইণ্ডিয়া। ভাৰতৰ জাতীয় জলজ প্ৰাণীটোৰ নাম কি? এই নম্বৰটো শুদ্ধ হ'ব, গংগাছ ৰিভাৰ ডলফিন। 12 নম্বৰ কুৱেশ্যনটো হ'ল নেশ্যনেল ৰিভাৰ অফ ইণ্ডিয়া ইজ। ভাৰতৰ জাতীয় নদী কোনটো? ইয়াৰ চি নম্বৰটো শুদ্ধ হ'ব, গংগা। 13 নম্বৰ কুৱেশ্যনটো হ'ল নেশ্যনেল কাৰেঞ্চি অফ ইণ্ডিয়া ইজ। ভাৰতৰ জাতীয় কাৰেঞ্চি কোনটো? বি নম্বৰটো শুদ্ধ হ'ব, ইণ্ডিয়ান ৰুপি। 14 নম্বৰ কুৱেশ্যনটো হ'ল নেশ্যনেল ৰেপটেইল অফ ইণ্ডিয়া ইজ। ভাৰতৰ জাতীয় ৰেপটেইল কোনটো? ডি নম্বৰটো শুদ্ধ, কিং কবৰা। 15 নম্বৰ কুৱেশ্যনটো হ'ল নেশ্যনেল হেৰিটেজ এনিমেল অফ ইণ্ডিয়া ইজ। ভাৰতীয় জাতীয় ঐতিহ্য জন্তুটো হ'ল, বি নম্বৰটো শুদ্ধ হ'ব, এলিফেণ্ট। 16 নম্বৰ কুৱেশ্যনটো হ'ল নেশ্যনেল ভেজিটেবল অফ ইণ্ডিয়া ইজ। ভাৰতৰ জাতীয় শাক পাচলি কোনটো? এ নম্বৰটো শুদ্ধ হ'ব, পামকিন, ৰঙালাও। 17 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ অফ দ'জ ইজ উইডলি কনচিডাৰ্ড এজ দি নেশ্যনেল গেম অফ ইণ্ডিয়া। কোনটো নেশ্যনেল গেমক কনচিডাৰ্ড উইডলি কৰা হৈছিলে? বি নম্বৰটো শুদ্ধ হ'ব, হকী। 18 নম্বৰ কুৱেশ্যনটো হ'ল নেশ্যনেল কেলেণ্ডাৰ অফ ইণ্ডিয়া ইজ। ভাৰতৰ জাতীয় কেলেণ্ডাৰ কোনখন? ডি নম্বৰটো শুদ্ধ হ'ব, শাখা কেলেণ্ডাৰ। 19 নম্বৰ কুৱেশ্যনটো হ'ল হু ইজ অলছ' নন এজ দি আইৰণ মেন অফ ইণ্ডিয়া। আমি কাক ভাৰতৰ আইৰণ মেন অফ ইণ্ডিয়া বুলি জানো? চি নম্বৰটো শুদ্ধ হ'ব, চৰ্দাৰ বল্লভভাই পেটেল। হু ফাউণ্ডেড দি ইণ্ডিয়ান নেশ্যনেল আৰ্মি। কোনে ইণ্ডিয়ান নেশ্যনেল আৰ্মি গঠন কৰিছিলে? বি নম্বৰটো শুদ্ধ হ'ব, মোহন সিং। 21 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ছেকেণ্ড প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। আমি ছেকেণ্ড প্ৰাইম মিনিষ্টাৰ ইণ্ডিয়া কোন হয়? বি নম্বৰটো শুদ্ধ হ'ব, লাল বাহাদুৰ শাস্ত্ৰী। 22 নম্বৰ কুৱেশ্যনটো হ'ল হু ইজ নন এজ দ্য ফাদাৰ অফ ইণ্ডিয়া। কাক আমি ভাৰতীয় জাতীয় পিতা বুলি জানো? এই নম্বৰটো শুদ্ধ হ'ব, মোহনদাস কৰমচান্দ গান্ধী। 23 নম্বৰ কুৱেশ্যনটো হ'ল হু ইজ দি চিফ আৰ্কিটেক্ট অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতৰ আৰ্কিটেক্ট কনষ্টিটিউশ্যন কোন আছিল? এই নম্বৰটো শুদ্ধ হ'ব, বি আৰ আম্বেদকাৰ। ইণ্ডিয়া এডপ্টেড দি কনষ্টিটিউশ্যন অন। আমাৰ ভাৰতীয় সংবিধানখন কেতিয়া এডপ্টেড কৰা হৈছিলে? 26 জানুৱাৰী 1950 চনত। হুইচ ইজ দি মষ্ট ফেমাছ হিষ্টৰিকেল মনুমেণ্ট অফ ইণ্ডিয়া গিভেন বিল'। আমাৰ তলৰ কোনটো ফেমাছ হিষ্টৰিকেল মনুমেণ্ট হয় ভাৰতৰ? এই নম্বৰটো শুদ্ধ হ'ব, তাজমহল। হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান আৰ্মি চিফ অফ দি ইণ্ডিয়ান আৰ্মি। ভাৰতীয় সেনাৰ প্ৰথম মুখ্য সেনাধ্যক্ষ কোন আছিলে? এই নম্বৰটো শুদ্ধ হ'ব, জেনেৰেল KM কাৰিপ্পা। 27 নম্বৰ কুৱেশ্যনটো হ'ল দি ফাৰ্ষ্ট ওমেন প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ইজ অলছ' কল্ড দি মাদাৰ অফ ইণ্ডিয়া। ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিলে? এই নম্বৰটো শুদ্ধ হ'ব, ইন্দিৰা গান্ধী।
কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ ষ্টাৰ্ট বাই ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল কাৰ দ্বাৰা চি নম্বৰটো শুদ্ধ হ'ব মহাত্মা গান্ধী 29 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ বাৰ্ড লিভ ইন এ ৰকি কোনটো চৰাই ৰকিত বাস কৰে বি নম্বৰটো শুদ্ধ হ'ব পেঙ্গুইন 30 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাট ইজ হেৰি পটাৰ্ছ মিডিল নেম হেৰি পটাৰ্ছৰ মিডিল নেম কি আছিলে বি নম্বৰটো শুদ্ধ হ'ব জেমছ 31 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাট টাইপ অফ ফুড ডু পেঙ্গুইন ইট কেনে ধৰণৰ খাদ্য পেঙ্গুইনে খায় চি নম্বৰটো শুদ্ধ হ'ব ফিছ মাছ পেঙ্গুইনে মাছ খায় 32 নম্বৰ কুৱেশ্যনটো হ'ল বাই এৰিয়া হুইচ ইজ দ্য লাৰ্জেষ্ট ষ্টেট ইন ইণ্ডিয়া এৰিয়াৰ ক্ষেত্ৰত কোনখন ৰাজ্য সবতকৈ বহল চি নম্বৰটো শুদ্ধ হ'ব ৰাজস্থান বাই এৰিয়া হুইচ ইজ দ্য স্মলেষ্ট ষ্টেট ইন ইণ্ডিয়া এৰিয়াৰ ক্ষেত্ৰত ভাৰতৰ কোনখন সৰু ৰাজ্য হয় তো এ নম্বৰটো শুদ্ধ হ'ব গোৱা 34 নম্বৰ কুৱেশ্যনটো হ'ল হোয়াৰ ইজ দ্য স্মলেষ্ট বন ইন দি হিউমেন বডি আমাৰ হিউমেন বডিৰ কোনটো স্মলেষ্ট বন হয় ইন দি এয়াৰ এ নম্বৰটো শুদ্ধ হ'ব ইন দি এয়াৰ 35 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ ইজ দ্য লাৰ্জেষ্ট ডিজাৰ্ট ইন দি ৱৰ্ল্ড পৃথিৱীৰ সকলোতকৈ ডাঙৰ মৰুভূমি কোনখন এ নম্বৰটো শুদ্ধ হ'ব সাহাৰা মৰুভূমি হাউ মেনি ছিটছ অফ পেপাৰ আৰ দেয়াৰ ইন এ ৰিম এটা ৰিমৰ পেকেটত কিমানখন পেপাৰ থাকে এ নম্বৰটো শুদ্ধ হ'ব 500 পেপাৰ থাকে 37 নম্বৰ কুৱেশ্যনটো হ'ল দি কেপিটেল অফ উত্তৰাখণ্ড ইজ উত্তৰাখণ্ডৰ ৰাজধানীৰ নাম কি বি নম্বৰটো শুদ্ধ হ'ব দেৰাদুন দি কেপিটেল অফ উত্তৰাখণ্ড ইজ দেৰাদুন 38 নম্বৰ কুৱেশ্যনটো হ'ল গীত গোবিন্দ ইজ ফেমাছ ক্ৰিয়েশ্যন অফ চি নম্বৰটো শুদ্ধ হ'ব জয়দেৱ 39 নম্বৰ কুৱেশ্যনটো হ'ল গোল্ড প্লেয়াৰ বিজয় সিং বিলংছ টু হুইচ কাণ্ট্ৰি গোল্ড প্লেয়াৰ বিজয় সিং কোনখন দেশৰ মানে বাসিন্দা বা বিলংছ কৰে কোনখন কাণ্ট্ৰিৰ পৰা বি নম্বৰটো শুদ্ধ হ'ব ফিজি 40 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ ষ্টেট হেজ দ্য লাৰ্জেষ্ট পপুলেশ্যন কোনখন ৰাজ্যৰ জনসংখ্যা অধিক এ নম্বৰটো শুদ্ধ হ'ব উত্তৰ প্ৰদেশত জনসংখ্যা বেছি প্লেনেট এক্সেল হুইচ গেছ এট নাইট গছে কোনটো গেছ এৰি দিয়ে ৰাতি চি নম্বৰটো শুদ্ধ হ'ব কাৰ্বন ডাই অক্সাইড গেছ ফাৰ্ষ্ট কাণ্ট্ৰি হু ইছ্যু পেপাৰ কাৰেঞ্চি নোটছ ইন দি ৱৰ্ল্ড পৃথিৱীৰ কোনখন দেশে প্ৰথম কাৰেঞ্চি নোট বনাইছিল পেপাৰত বা বনাবলৈ সক্ষম হৈছিল বি নম্বৰটো শুদ্ধ হ'ব চাইনা 43 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ ওৱান ইজ দি বিগেষ্ট ফ্ৰেছ ৱাটাৰ লেক এৰিয়াৱেজ ইন দি ৱৰ্ল্ড বিগেষ্ট ফ্ৰেছ ৱাটাৰ লেক এৰিয়াৱেজৰ ক্ষেত্ৰত ডি নম্বৰটো শুদ্ধ হ'ব লেক ছুপাৰিয়ৰ 44 নম্বৰ কুৱেশ্যনটো হ'ল পেণ্টাগন ইজ দি মিলিটাৰী হেডকোৱাৰ্টাৰ অফ পেণ্টাগনৰ মিলিটাৰী হেডকোৱাৰ্টাৰ ক'ত বি নম্বৰটো শুদ্ধ হ'ব ইউএছএত 45 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ অফ দি ফলোয়িং ইজ দি ৱৰ্ল্ড লাৰ্জেষ্ট এণ্ড ডিপেষ্ট অ'চেন পৃথিৱীৰ কোনখন লাৰ্জেষ্ট আৰু ডিপেষ্ট অ'চেন হয় চি নম্বৰটো শুদ্ধ হ'ব পেচিফিক অ'চেন 46 নম্বৰ কুৱেশ্যনটো হ'ল দি লিটাৰেচি ৰেট অফ ইণ্ডিয়া ইজ in 2019 ভাৰতৰ শিক্ষিত হাৰ কিমান 2019 চনৰ মতে ডি নম্বৰটো শুদ্ধ হ'ব 69.1% 47 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য লিয়েষ্ট লিটাৰেচি ৰেট ভাৰতৰ কোনখন ৰাজ্যৰ ন্যূনতম লিটাৰেচি ৰেট এ নম্বৰটো শুদ্ধ হ'ব বিহাৰ 48 নম্বৰ কুৱেশ্যনটো হ'ল ইণ্ডিয়ানছ লাৰ্জেষ্ট পেট্ৰকেমিকেল কমপ্লেক্স ইজ লোকেটেড ভাৰতৰ লাৰ্জেষ্ট পেট্ৰকেমিকেল কমপ্লেক্স ক'ত অৱস্থিত এ নম্বৰটো শুদ্ধ হ'ব গুজৰাট 49 নম্বৰ কুৱেশ্যনটো হ'ল হু অন দ্য নোবেল প্ৰাইজ ফৰ লিটাৰেচি ইন 1913 1913 চনত কোনে নোবেল প্ৰাইজ জিতিছিল লিটাৰেচি ক্ষেত্ৰত বি নম্বৰটো শুদ্ধ হ'ব ৰবীন্দ্ৰনাথ টেগৰ হুইচ স্পেচ এজেঞ্চি চেণ্ট 104 ছেটেলাইটছ ইন এ ছিংগল মিছন ইন 2017 তো এ নম্বৰটো শুদ্ধ হ'ব ইছৰো 2017 চনত 104টা ছেটেলাইট ছিংগল মিছন চেণ্ড কৰিছিলে তো এইটো উত্তৰ হ'ব ইছৰো তো বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ